নমস্কাৰ। আজি ক'বলৈ ওলাইছোঁ আপোনালোকক আন এটা কাহিনী, যিটো একেবাৰে সঁচা কাহিনী আৰু মোৰ নিজৰ জীৱনতে ঘটিছে। সেই কাহিনীটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। 2017 চনৰ ঘটনা। মই যিটো অৰ্গেনাইজেশ্যনত কাম কৰি আছিলোঁ, সেই অৰ্গেনাইজেশ্যনৰ পৰা আমাক টাউন হলৰ কাৰণে মাতিছিলে কলকাতাত। মানে তাতে আৰু খুব এক্সাইটেড আছিলোঁ আমি সকলোৱে যে তাত বিভিন্ন ধৰণৰ মানে ফ্ৰেণ্ড লগ পাম, বিভিন্ন ঠাইৰ পৰা আহিব আৰু যাৰ লগত ইণ্ডাকশ্যন কৰিছিলোঁ আমি কলকাতাত, তেওঁলোকো বেলেগ বেলেগ ৰাজ্যৰ আছিলে। চ' সকলোকে লগ পাম, ফোনতো কথা বতৰা হয় আৰু বহুদিন ধৰি লগ পোৱা নাই, সেয়ে মানে বহুত এক্সাইটেড আৰু তেতিয়া। তাৰপিছত সকলোৱে যাম। অফিচৰ পৰা আমাক ফ্লাইট বুক কৰি দিছিলে। আমাৰ ৰখতে সেই টাউন হলৰ দিনটো আহি পালে আৰু ৰাতিপুৱা সোনকালে শুই উঠি আমি ফ্লাইটৰ যিটো টাইমত গৈ পাব লাগে সেইমতে আমি টাইমটো মিলালোঁ। মোক হাজবেণ্ডে থ'বলৈ গ'ল। আজাৰাৰ এইখিনিত যে কেন্দ্ৰীয় বিদ্যালয়খন আছে, কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত এক্সিডেণ্ট এটা হ'ল আৰু সেই এক্সিডেণ্টটোৰ কাৰণে দুইফালৰ গাড়ী ৰখাই থৈ দিলে বহু সময় ধৰি। সময়টো ৰৈ নাথাকে। সময় যদিও কয় বুৱতী নৈৰ দৰে, কিন্তু বুৱতী নৈৰ মাজতো আপুনি যদি ডিভাইডাৰ দিয়ে, বুৱতী নৈও হয়তো ৰখি যাব, কিন্তু সময় নৰখে। সময়ৰ আগত কোনো ধৰণৰ বাধা দি আপুনি সময়ক ৰাখিব নোৱাৰে। সময়ে নিজৰ মতেই চলিব আৰু গৈয়েই থাকিব। তো মোৰ লগতো সেনেকুৱাই হ'ল। সময় গৈ থাকিলে আৰু এইফালে আমাক ৰখাই থ'লে আৰু যেতিয়া আমাক যাবলৈ দিলে, মোৰ হাতত সময় একেবাৰে কম আছিল আৰু হাজবেণ্ডে অলপ স্পীডত মানে তেওঁ গাড়ীখন চলালে যদিও মই জাষ্ট মানে ফ্লাইট যোৱাৰ মানে 10 মিনিটমান আগত মই গৈ পাইছিলোঁ আৰু মই ভাবিলোঁ যে 5 মিনিটত পটাপটি মানে চেক ইন কৰি ল'ম আৰু তো গ'লোঁ। কিন্তু সেই সময়খিনিত সেই ঘড়ীৰ সময় যে ৰৈ নাথাকে, আহি পেলাই 5 মিনিটটো হৈয়ে গ'ল নহয় ভিতৰত সোমাওঁতে। তাৰপিছত মোকতো চেক ইন কৰিব নিদিলে। মই ইমান ৰিকুৱেষ্ট কৰিলোঁ, নাই নিদিলে আৰু নিদিবই দিয়কচোন, তেওঁলোকৰ ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে। বাকীবিলাকৰ লগতো কথা পাতিলোঁ, কিন্তু মোক এলাউ নকৰিলে। বিশ্বাস কৰিব, ইমানেই দুখ লাগিলে, চকু পানী মুচিলোঁ। জোৰেতো কান্দিব নোৱাৰি দিয়কচোন, মানুহে হাঁহিব। চকু পানী মুচিলোঁ আৰু হাজবেণ্ডক ফোন কৰিলোঁ, শুনিছানে, মোৰ অলৰেডি ফ্লাইটৰ টাইম অভাৰ হৈ গ'ল, ফ্লাইট মিছ হৈ গ'ল। আৰু তেওঁ মোক লৈ আহিলে। কিন্তু আজি মই সেই ঘটনাটোৰ ক্ষেত্ৰতে ক'ব বিচাৰোঁ যে সময় কেনেকুৱা মূল্যৱান আৰু সময় যে কাৰো কাৰণে ৰৈ নাথাকে। মই যদি মানে যিটো সময় আছিলে, যি সময়ত মই পাব লগা আছিলে, সেই সময়টোতকৈ মই যদি 1 ঘণ্টা আগত গ'লোহেঁতেন, কাৰণ মাজত ট্ৰাফিক জাম কিবা কিবি বহুত থাকে, গতিকে সেই সময়খিনি মিলাই মই যদি 1 ঘণ্টা এটা আগত গ'লোহেঁতেন, হয়তো মই টাউন হলতো যাব পাৰিলোহেঁতেন, মোৰ কলিগকো লগ কৰিব পাৰিলোহেঁতেন, ফ্ৰেণ্ড চাৰ্কেলৰ লগত এনজয় কৰিব পাৰিলোহেঁতেন। কিন্তু সেই সময়টো মই মিলাই গ'লোঁ যে মই ইমানখিনিতে গৈ পাব লাগে। তো সেইটো কাৰণে কি হ'ল, মাজৰ সেই যে ৰাস্তাত থকা বাধাখিনি আহিলে, মোক ৰখাই দিলে, কিন্তু সেই বাধাইটো সময়ক ৰখাব নোৱাৰিলে, সময় গৈয়ে থাকিলে আৰু মই ৰৈ থাকিলোঁ। সেয়েহে যিকোনো কাম কৰাৰ আগত এটলিষ্ট আধা ঘণ্টা আগত যদি আপুনি গৈ পায় নহয়, মনটো ভাল থাকে আৰু ৰিলেক্স ফিল এটা হয়। ধৰি লওক আপোনাৰ অফিচতে মিটিং এখন আছে, আপুনি যদি আধা ঘণ্টা আগত গৈ পায় নহয়, তেতিয়া চাবচোন নিজৰে মনটো ভাল লাগিব, কাৰণ মিটিংখনৰ আগত আপুনি আধা ঘণ্টা সময় যে পালে, সেইখিনি সময় গৈ অলপ বহি মগজুটো ঠাণ্ডা কৰিব পাৰে। সেয়েহে সদায় সময়ৰ আগত আমি কাম কৰিব লাগে। সময় যে ৰৈ নাথাকে, সেয়া প্ৰমাণ। ধন্যবাদ।